কেতিয়াবা আপোনালোকৰ লগতো এনেকুৱা হয়নে ঘৰত মানুহ নাই আৰু আহিছে আলহী বহুত দিনৰ মূৰত আহিছে এতিয়া চাহ একাপ নিদিলেও নহয় আৰু চাহৰ লগত খাবলৈ লগত একো নাই আলহীয়ে নাখায় চেনি বোলে এতিয়া কি কৰোঁ বিস্কুটো নাই একো নাই তাকে ভাবি চিন্তি তললৈ হাউলি চালোঁ গেছ টেবুলৰ তলৰ টেমা এটা উলিয়াই আনি তাত আটা অলপ আছিলে আটাই নিমখে দি এয়া গুলি ল'লোঁ ইমান বেছি পাকৈত নহয় এইবোৰ কামত কৰিবলৈ মায়ে থাকিলে কৰে বাৰু কিন্তু এতিয়া মাও নাই মই বিমূৰত পৰিছোঁ তাকে বোলো পিঠাকে বনাই দিওঁ ৰিং পাপৰ আছিলে ৰাতিপুৱাই খাই সামৰিলোঁ আৰু গধূলি কিবা দেউতাই আনিবই যেতিয়া এতিয়া আৰু কি কৰোঁ কি নকৰোঁকৈ এনেকৈয়ে পিঠাটো বনাবলৈ লৈছোঁ কিন্তু এই পিঠাটো বনাবহে লৈছোঁ হয় মোৰ কিন্তু বিশ্বাস এটা নহয় যে এই পিঠাটো সিজিছে নাসিজা মাজত মানে মোৰ ভয় থাকে সেইকাৰণে মই সদায় এনেকৈ মাজত কাটি টুকুৰা টুকুৰ কৰি দিওঁ চাহো বনাই হ'ল মাও আহি পালেহি একেবাৰে দেখিছেনে সময়টো কেনেকৈ মিলিছে ফোন কৰি দিছিলোঁ তথাপিও অকণমান দেৰি হ'ল আহোঁতে আৰু মোৰো যোগাৰ হৈ গ'ল যেতিয়া এতিয়া আৰু চাহ বাকী কৰি লৈছোঁহে মাখিবোৰ ইমান দিগদাৰ কৰিছে আপোনালোকৰ ফালে মাখি আছে নাই বাৰু আমাৰ একেবাৰে কিবা এটা কৰিবলৈ ল'লে মাখিহে আগবাঢ়ি পায়হি তাকে এয়া চাহৰ লগত পিঠা এনেকৈয়ে দিওঁ বুলি ভাবিছোঁ চেনিও নাখায় যেতিয়া লগত দিবলৈও নাই আৰু আপোনালোকে এনেকৈ চাহ দিলে আলহীক পানী গিলাচ দিয়েনে এনেকৈয়ে পানী গিলাচ দিয়া হয় আৰু চাহকাপৰ লগত প্ৰায় মানুহকে দিওঁ বাৰু কেতিয়াবা কাৰোবাৰ ওচৰত নাযাবও পাৰে তেওঁলোকে ক্ষমা কৰি দিব দেই নহ'লে আকৌ বেছি কৰিলোঁ বুলি ক'ব নহয় আজি যিহেতু বহুত দিনৰ মূৰত আলহী আহিছে সেইকাৰণে এনেকৈ সজাই লৈছোঁ আৰু মোৰ ফালৰ পৰা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই আপোনালোকে এনেকৈ চাহ দিয়েনে আৰু এয়া চাহ দি আহিলোঁ তাৰপাছত পিঠা এটা হৈ ময়ো খাই চাইছোঁ কেনেকুৱা হৈছে বা সিজিলে নাই সিজা পূৰা 100% নকওঁ কিন্তু খাব পৰাই হৈছে বাৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট এটা কৰি দিব দেই